নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ভুৱা চাৰ্টিফিকেট ভেৰিফিকেশ্যন B.Ed, D.El.Ed আৰু Niosৰ সন্দৰ্ভত অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি ক'লে আমি জানি লওঁ আহক। শিক্ষা বিভাগত মই আগতেও নকল B.Ed ধৰা পৰিছে, নকল D.El.Ed ধৰা পৰিছে আৰু এতিয়াও আমাৰ নিযুক্তি প্ৰক্ৰিয়াত আমি যিখিনি তন্নকৈ চাম। গতিকে ভুৱা ডিগ্ৰী ডিপ্ল'মাৰ বিৰুদ্ধে আমি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিমেই। প্ৰক্ৰিয়া দীঘলীয়া হ'ব পাৰে, বেক ইন ভেৰিফিকেশ্যন হ'ব, দৰকাৰ হ'লে য'ত পৰা চাৰ্টিফিকেট আনিছে তালৈকো আমি গৈ পাম। আমাৰ ভাৰতবৰ্ষত অপেন স্কুল মুক্ত বিদ্যালয় আছে, তাৰ কাৰণে এটা ৰাষ্ট্ৰীয় সংস্থা আছে, নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুল, যাক নিয়ছ বুলি কোৱা যায়। আমাৰ শিক্ষা সংসদৰ অধীনতো অপেন স্কুল আছে, কিন্তু ভুৱা কিছুমান অপেন স্কুল বাহিৰৰ তেওঁলোকৰ পৰা ভুৱা চাৰ্টিফিকেট মাৰ্কশ্বিট আনিছে বুলি এই তথ্য আমাৰ ওচৰতো আহিছে। গতিকে আমি আমাৰ নিযুক্তি প্ৰক্ৰিয়াসমূহত এই ডকুমেণ্টবিলাক আমি তন্নকৈ চাম আৰু যিসকলে এনেকুৱা চক্ৰ এনেকুৱা চাৰ্টিফিকেট বিক্ৰী কৰা কাৰ্য চলাই আছে আমি পুলিচকো অৱগত কৰিছোঁ, পুলিচেও কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব। শিক্ষা বিভাগত মই আগতেও নকল B.Ed ধৰা পৰিছে, নকল D.El.Ed ধৰা পৰিছে আৰু এতিয়াও আমাৰ নিযুক্তি প্ৰক্ৰিয়াত আমি যিখিনি তন্নকৈ চাম। গতিকে ভুৱা ডিগ্ৰী ডিপ্ল'মাৰ বিৰুদ্ধে আমি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিমেই। প্ৰক্ৰিয়া দীঘলীয়া হ'ব পাৰে, বেক ইন ভেৰিফিকেশ্যন হ'ব, দৰকাৰ হ'লে য'ত পৰা চাৰ্টিফিকেট আনিছে তালৈকো আমি গৈ পাম। আমাৰ ভাৰতবৰ্ষত অপেন স্কুল মুক্ত বিদ্যালয় আছে, তাৰ কাৰণে এটা ৰাষ্ট্ৰীয় সংস্থা আছে, নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুল, যাক নিয়ছ বুলি কোৱা যায়। আমাৰ শিক্ষা সংসদৰ অধীনতো অপেন স্কুল আছে, কিন্তু ভুৱা কিছুমান অপেন স্কুল বাহিৰৰ তেওঁলোকৰ পৰা ভুৱা চাৰ্টিফিকেট মাৰ্কশ্বিট আনিছে বুলি এই তথ্য আমাৰ ওচৰতো আহিছে। গতিকে আমি আমাৰ নিযুক্তি প্ৰক্ৰিয়াসমূহত এই ডকুমেণ্টবিলাক আমি তন্নকৈ চাম